দিলে মানে এক বটল এনেকৈ দিছিলে। আমাৰ বায়ে এতিয়া এনেকৈ অলপ অলপকৈ খাই থাকে। এতিয়া শেষ হ'বলৈ হৈছেগৈ আৰু সেইটোৱে। মাটো নাই, কিন্তু বায়ে মানে অলপ অলপকৈ খাই থাকে। অলপ নহয়, এডোখৰ এডোখৰকৈ খাই থাকে। তাই নিজেও মানে নাখায় আৰু বেলেগকো নিদিয়ে শেষ হোৱাৰ ভয়ত। আৰু সেইটো আৰু বেয়া লাগে। এতিয়া মাৰ ভাগৰ আমলাখিনি মই পাইছোঁ, তাই দিছে মোক, এডোখৰহে পাবি দেই বুলি কৈছে তাই। দুখ লাগিছে মানে, মাৰ সেই গোন্ধটো এতিয়াও আছে, মায়ে বনোৱা আমলাখিনি গোন্ধ ভাবিলে মনত পৰে মালে। আৰু ক'ম আপোনালোকক মোৰ মাৰ বিষয়ে ভালকৈ এদিন, অকল মাৰ ভিডিঅ'ই বনাম মই সেইটো। এইপিনে বাও ভাত দিলেহি। ভাতৰ লগত আছে আজি ভেদাইলতা আৰু নৰসিংহ মাছৰ জোল, আৰু এইপিনে পনীৰ। মই পনীৰ খোৱা নাই, কাৰণ ময়ে ক'লোঁ তাইক ৰাতিলৈ মোৰ কাৰণে চিম্পুলকৈ ৰান্ধিবি বুলি। সেইকাৰণে তাই এনেকৈ বনাই দিলে মোলৈ। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিছোঁ। আৰু বৰ এটা আজি বিশেষ দেখাব নোৱাৰিলোঁ, কিন্তু যিমান পাৰোঁ মানে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো আজি চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ'তে লগ পাম। আজিলৈ বাই।